Hi guys, welcome back to my channel. বাদ দিয়া হে সকলোকে মোৰ ব্লগ চেনেললৈ স্বাগতম জনাইছো আৰু আজি আমি আহিছো লগৰ স্কুলৰ লগৰবিলাকৰ লগত মানে একে ধামাকা হ'ব মানে একে পুৰা খানা এটা হ'ব তো সকলো আহি আছে আপোনালোকে ভিডিঅ'টো চাই দিব আমি ক'ত আহিছো মই ভিডিঅ'টো শেষত দেখাই দিম আপোনালোকক জেগাখিনি কোনডোখৰত আমাৰ ওচৰতে ৰহাৰে পৰে তো ভিডিঅ'টো চাই দিব যদি ভাল পায় লাইক সাবস্ক্ৰাইব কমেণ্ট কৰি দিব কি চাই আছে কৈ দিয়ক এতিয়াই কৈ দিয়ক মই দেখাই আছো আপোনাক কৈ দিয়ক গোটেইখিনি কৈ দিয়ক আৰু ভিডিঅ'টো চাই দিয়ক A few moments later. আমাৰ দেখিলা বন্ধু কৈ দিয়া কিবা এটা কৈ দিয়া আজি খানা হয় উপলক্ষে আমি ঘৰত আহিছোঁ হয় হয় মদে ভাতে যিয়ে কওঁ আমি খাবলৈ চেষ্টা কৰিম হয় হয় এইটো ধেমালি কৰিছে তেওঁক আমাৰ এইবাৰ মানে লগৰখিনি এনেই ধেমালি চলি থাকে ন লগৰবিলাকৰ মাজত আপোনালোকে চাই থাকক ব্লগটো আৰু এইফালে আমাৰ মাংস আনি আছে ধুই কৰি কি আনিছা সেয়া মজা মজা ধুলা নে নাই অ' বঢ়িয়া বগা বগা ধুইছা দেই তোমাৰ নিচিনা ছেইম হৈছে মাংসখিনি একে কালাৰটো একে ধুনীয়া বগাকৈ ধুই আনিছে মানুহজনী নিচিনা আপোনালোকে চাই থাকক আৰু এজনে পানী চানী আনি আছে মজা আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ চাই থাকক ধামাকা হৈছে মই আপোনালোক চব দেখাই আছোঁ এই বেচেৰীজনীয়ে দেখিছে অকলে অকলে পানী আনি আছোঁ তো পানীখিনি লেতেৰা দেখোন পুখুৰী পানী কি আনিছে অঁ কিবা এটা কৈ দিয়ক আমাৰ আমি মানে এতিয়া খানা খাবলৈ আহিছোঁ গোটেই সোপা একেলগে পঢ়া সৰুৰ পৰাই আজি বহুত দিনৰ মূৰত লগ হৈছে সেইকাৰণে মিলি পেলাই খানা এটা খাম বুলি ভাবিছোঁ তো গাইজ দুখ লাগি গৈছে ইমান কষ্ট হৈ গৈছে ঠিক আছে আপোনালোকে চাই থাকক মই দেখাই আছোঁ এইগাল গেংগাল আছে গেংগাল মানে আছে যা দে মই ধৰিছোঁ দে গেংগাল A few moments later. এয়া ব্ৰেডৰ পূৰা খানা চলিছে ব্ৰেড আৰু কি আছে জেলি দেখিছে গোটেই একেবাৰে দালি ইয়াত হৈ আছে পূৰা দালি বনাই আছে পূৰা দালি ধোৱা দালি ইয়াত হৈ আছে আপোনালোকে চাই থাকক এই ধোৱা গালে বহুত জ্বলাইছে তো চব আছে Two very boring minutes later. তো হেল্ল' গাইজ তাত আপোনাৰ দেখিব পাইছে খানা চানা বনাই আছে তাত খানাখিনি বনি থাকক আমি এতিয়া দুইটাত প্লাবনে মই আহিছোঁ বুলি ইয়াত জোঙালবলহ ঘৰ আপোনালোকে দেখিছে এয়া সকলোৱে জানেই ইয়াত আমি আহিছোঁ গোটেইকেইটাই দুইটাই আহিছোঁ চাই থাকক আপোনালোক কি আছে ইয়াত দেখাম এয়া চাওক ধুনীয়াকৈ ইয়াত ডেক'ৰেশ্যন পূৰা ফুলৰ ধুনীয়া ফুল গছ ধুনীয়াকৈ ৰুই থৈ দিছে ইয়াত ইয়াত ফিচাৰী দেখিছে আপোনালোকে পানী ঢেৰ মাছ আছে A few moments later. মাংস বনি আছে গাইজ আমাৰ ৰান্ধনি মুখখন আন্ধাৰ হৈছে বেলটো পোৱাৰ কাৰণে ঠিকে আছে খাই চালে গম পাম তই মোক আকৌ দিবি আকৌ বেছিকৈ চাউণ্ডটো চাওক চাউণ্ডটো খাবা আৰু ন ভাল চাউণ্ডটো বঢ়িয়া তো এইখিনি হৈ আছে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক একেবাৰে খোৱা সময়তে দেখাম আৰু A few moments later. তো গাইজ গ'লো মিনমা ৰেডি তই আলু খাইছ মজা মিনমা কিবা এটা প'ষ্ট এটা দি দিয়া ধুনীয়াকৈ মই খাইছোঁ খানা খাইছোঁ একেলগে খাইছোঁ চাওক মই খাইছোঁ এনেদৰে খাইছোঁ চাওক এনেকৈ ল'ব দিয়া ধুনীয়াকৈ মাংস কেনেকুৱা হৈছে এইটো কোৱা মই খোৱাই নাই কোনে বনাইছে বে ইমান বঢ়িয়া হৈছে ভাত আহি গ'ল কোনে বনাইছে ফাল্টু হৈছে মজা মিনমা ৰেডি মাংস খালা
ঠিক আছে গাইছ খাই লওঁ পিছত লগ পাই আছোঁ 2 very boring minutes later. 2 3 গাইছ খাই কৰি হৈ গ'ল মিনময় খাই কৰি হৈ গৈছে কেনেকুৱা বনাইছে কেনেকুৱা ঠিক আছে তো বঢ়িয়া বনাইছে গাইছ আপোনালোকক মই এইখিনি চাফা কৰি দেখাই আছোঁ তো গাইছ আমাৰ এতিয়া খাই বৈ হৈ গ'ল তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ আপোনালোকে কেনেকুৱা পাইছে কমেণ্টত জনাব আমাৰ মিনময় নমস্কাৰ মই মিনময় হীৰা যিহেতুকে আমাৰ আৰিফৰ এটা বাৰ্থডে নামৰ যোনটো ইউটিউব চেনেল আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব একদম ভাই নতুনকৈ যিহেতুকে খুলিছে প্ৰথম ভ্লগ নে হয় নহয় মোৰ এইটো ছেকেণ্ড 2 নম্বৰ ভ্লগ যিহেতুকে অসমৰ মানুহ মই জানো অসমৰ মানুহে আমাক আঁকোৱালি ল'ব জানে অসমৰ মানুহ বহুত দিলদাৰ হয় গতিকে ইয়াক ছাপোৰ্ট কৰক ভাইক ছাপোৰ্ট কৰক ভাই যাতে পপুলাৰ হওক ভাই যাতে ইনস্পিৰেশ্যন পাওক ৰাইজক যাতে ভাল ভাল বস্তু দিব পাৰে ভাল কণ্টেণ্ট দিব পাৰে ভাল কণ্টেণ্ট দিব পাৰে ডিভাইচ ভাল লৈ আপোনালোকক যাতে ভাল ভাল কণ্টেণ্ট দিব পাৰে আপোনালোকক গতিকে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি তেওঁক আগবঢ়াই নিয়ক এয়া মোৰ আশা ধন্যবাদ আৰু তো আপোনাৰ তো গাইছ বাই বাই থেংক ইউ তো চাই থাকিব চবে এইখিনিতে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব বাই বাই গাইছ